মজা লাগিছে একদম বৰষুণো পৰি আছে ঠাণ্ডা ঠাণ্ডাও লাগিছে মানে এনেকুৱা লাগিছে মানে একদম ঠাণ্ডাটো আহিয়ে গ'ল আৰু মানে এনেকুৱা লাগিছে। হেল্ল' বন্ধুসকল নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা ইউটিউব চেনেললৈ। কাৰণ আজি মানে গুৱাহাটীলৈ অহা আজি এদিন হৈ গ'ল। যোৱাকালি আহিছোঁ, আপোনালোকে দেখা পাইছে বৰষুণ ভিজি ভিজি আহিছোঁ। আজি কি হয় ভগৱানে নাজানো আৰু বাটত বৰষুণে পায় নে কিহে পায় ক'ব নোৱাৰোঁ। মানে আমি এতিয়া ওলাইছোঁ তিনিওজনেও। আজি বাইকখন মানে আজি গুৱাহাটীৰ পৰা মই চলাব লাগে বোলে, মানে অচুতৰ এইটো নিয়ম আৰু এতিয়া মানে সেই মই চলাই আহি আছোঁ বৰ্তমান। আমি মানে ওলাইছোঁ আৰু আহি আছোঁ এতিয়া মহানগৰী পাম। মহানগৰীত কিমান ভিৰ কি হয় দেখা পাব আপোনালোকে। আজি ফাৰ্ষ্ট টাইম বাইক চলাম মহানগৰীত, মানে একদিনো মই এনেকৈ চলাই পোৱা নাই। আজি চলাম, কেনেকুৱা কি হয় মই নাজানো আৰু আজি মানে ভগৱানে যদি ভালে ভালে লৈ যায় ঘৰ পামগৈ আৰু। চাই থাকক ভিডিঅ'টো। এতিয়া মানে আমি মহানগৰী সোমাই গ'লোঁ। মহানগৰী মানে যিটো অভাৰ ব্ৰিজৰ তলেদি আমি এতিয়া আহি আছোঁ। ভগৱান আজি প্ৰথম চলাইছোঁ, কি হয় ভগৱানে জানে আৰু আহি আছোঁ আৰু দেই। চাই থাকক আৰু ভিডিঅ'টো। এনেকৈ আমি মানে আহি আছোঁ। এতিয়া অভাৰ ব্ৰিজৰ পাৰ হ'ম আৰু অলপমান বাকী আছে, চাই থাকক। এই চাওক মহানগৰী কিমান গাড়ী ভিৰ দেখিছেনে। এই গাড়ীৰ ভিৰত তাৰমানে এনেকুৱা ট্ৰেফিক হয় মানে আজি প্ৰথম চলাইছোঁ তাতে, আৰু ট্ৰেফিকো ইমান। চাই লওঁচোন কি হয় বাৰু ন। আহি আছোঁ বাৰু এনেকৈ, চাই থাকক। একদম গুৱাহাটীৰ পৰা আহি আছোঁ, মানে আজি মানে যেন তেনে প্ৰথম চলাইছোঁ গুৱাহাটীৰ পৰা। এই দুটা আজি চলাইছোঁ মানে এই অজয় আৰু অশোকে মোক আজি অকলে চলাব। কালি অজয় অকলে চলাইছিলতো, আজি মোক অকলে দিছে। যেন তেনে ওলাই আছোঁ মানে কোনফালে গুচি গৈছিলোঁ নহয়। এই যে আহি মানে যোৰাবাট টাৰ্ণিং পাই গ'লোঁ। যোৰাবাট টাৰ্ণিঙতো জানেই আৰু কেনেকৈ একদম মানে টাৰ্ণিংটো দেখা পাইছে ন। আগৰ পৰা হ'লেও যিহেতু যথেষ্টখিনি ভাল হৈছে, কিন্তু তথাপিতো আজি মই প্ৰথম চলাইছোঁ ন, কি হয় আৰু মানে একদম এই জানে আৰু প্ৰথম যেতিয়া মানে এনেকুৱা এটা ৰাস্তাত চলোৱা হয় মানে কেনেকুৱা লাগে, মানে একদম অলপ ভয় লাগে না। মোৰ ঠিক তেনেকুৱা ভয় অলপ লাগিছে, তথাপিতো মানে অলপ এক্সপিৰিয়েঞ্চ আছে যিহেতু মানে চলোৱা। এতিয়া এনেকৈ চলাই আহি আছোঁ। এই চব কিমান টাৰ্ণিং দিছে, একদম জেগাতে টাৰ্ণিং, মানে একদম ক'ব নালাগে আৰু দেখিছিলোঁ কিমান টাৰ্ণিং। হ'লেও মানে অলপ ৰাস্তাটো বহল কৰি দিয়াৰ কাৰণে অলপমান ভাল লাগিছে চলাবলৈ। ঠিকে আছে বাৰু, পাৰিছোঁ বাৰু, আপোনালোকৰ আশীৰ্বাদ আছে যিহেতু। এনেকৈ চলাই আহি আছোঁ, চাই থাকক। আগলৈ আপোনাৰ দেখা পাই গৈ থাকিব আমি কি কৰি আছোঁ, কি কৰা নাই, সকলোখিনি আপোনাক দেখা হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোখিনি দেখুৱাম। বন্ধুসকল চাই থাকক। বাপৰে, পুৰা 5 মিনিট লাগিছে বে এইটো মানে একদম টাৰ্ণিংটো পাৰ হওঁতে। ধেমালি দূৰ নহয় কিন্তু টাৰ্ণিংটো দেই। বাপা এতিয়াও শেষ হোৱাই নাই দেখিছেনে। এতিয়াও আৰু বহুত আছে কিন্তু টাৰ্ণিংটো মানে আহি আছোঁ। কি হয় কিমান দূৰ আকৌ পাম ঠিক নাই টাৰ্ণিং। যোৰাবাটৰ টাৰ্ণিং হয় ভাই, বহুত বেয়াকৈ আছে দেই টাৰ্ণিংকেইটা। চাই থাকক। যেন তেনে শেষ হ'ব নিচিনা লাগিছে, কিন্তু হ'ল নেকি নাই। শেষ হ'ল হ'বলা। শেষ হ'ল দেই। একদম মানে পূৰা বৰষুণ পৰিছে। বৰষুণত মানে আমি গোটেইকেইটাই পূৰা ভিজি গ'লোঁ। ভিজি যোৱাৰ কাৰণে আমাৰ মানে গোটেই কাপোৰবিলাক কি হ'ব আৰু এতিয়া মানে একদম ঠাণ্ডা লাগিছে। ঠাণ্ডাত মানে যেন তেনে একদম পূৰা গাড়ী চলাই আহি আছোঁ আৰু কি কৰিব উপায় নাই। এইটো আহিব লাগিব ঘৰলৈ না, পূৰা বৰষুণতে মানে এনেকৈ আহি আছোঁ। আহি ক'ৰলৈকে বৰষুণ পৰিছে ক'ব পৰা নাই আৰু মানে যোৱাকালি যোৱা বৰষুণ পৰিছে, আজিও তাৰ পৰাই বৰষুণ পৰিছে। মানে যিটো যোৱাকালি ধৰি লওক আপোনাৰ জাগিৰোডৰ পৰা পৰিছে পেপাৰ মিলৰ ওচৰৰ পৰা, আজি সেই পেপাৰ মিলৰ ওচৰতে বৰষুণ পৰিছে, আৰু তাৰ পৰা আমি ভিজি এতিয়া আহি আছোঁ মানে আৰু। কালিও ভিজিলোঁ আজিও ভিজিলোঁ, কি ঠিক নাই আৰু কি হ'ব, মানে জ্বৰ হয় নেকি। জ্বৰ হ'লে হৈছে আৰু। যি বৰষুণ দিছে, এতিয়া মানে এটা জিৰণি চৰা পাইছোঁ, তাতে ৰখি লৈছোঁ অলপমান। তাৰপিছত আকৌ যাম আৰু অলপ পিছতে, কাৰণ পূৰা বৰষুণত যাই থাকিব নোৱাৰিলোঁ। তাতে মানে আমি এটা বহুত ডাঙৰ ভুল কাম কৰিলোঁ, আমি ৰেইনকোট লৈ নাহিলোঁ ন, সেইটো কাৰণে মানে এতিয়া ভিজি আহি থাকিবলগীয়া হৈছে আৰু। মানে গুৱাহাটীৰ পৰা মজা লাগিছে একদম, বৰষুণো পৰি আছে ঠাণ্ডাও লাগিছে। মানে এনেকুৱা লাগিছে মানে একদম ঠাণ্ডাটো আহিয়ে গ'ল আৰু মানে এনেকুৱা